স্বাগতম জনাইছো ডিয়ামন চিল্ক হাউসৰ অন্য এটা ভিডিঅ'তে। আশা কৰিছো আপোনালোক চাগে সকলো ভালে আছে। যোৱাকালি ভিডিঅ'টোত আপোনালোকে বিপুল সহায় জনাইছে, তাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো। আৰু সেই কাৰণে আজি আপোনালোকৰ ওচৰত নতুন নতুন ডিজাইনৰ গৰম দিনত পৰিধান কৰিব পৰা মেখেলা চাদৰ লৈ আহিছো। গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি আপোনালোকে চাই ভাল পাব। সেই কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছো। যোৱাকালি গৰমৰ দিনত পৰিধান কৰিব পৰা কটনৰ কাপোৰ যিখিনি দেখাইছিলোঁ সকলোৱে আদৰি লৈছে আৰু বহুতে ল'ব পোৱা নাই। গতিকে বেয়া নাপাব, তেখেতসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু যোৱাকালি যিসকলে যেনেকুৱা ডিজাইনৰ বিচাৰিছিল বহুত সংখ্যকে পাইছে আৰু বহুত সংখ্যকে পোৱা নাই, তেখেতসকলৰ চাব বিচাৰিছিল নেক্সট ভিডিঅ'ত কটনত পোৱা বা গৰম দিনত পৰিধান কৰিব পৰা কটনৰ মেখেলা চাদৰ। গতিকে আজিৰ ভিডিঅ'টোত সেইকাৰণে মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। প্ৰথমতে এটা যোৰা লৈ আহিছোঁ, বিৰাট ধুনীয়া যোৰা, কটনৰ প্ৰিণ্টেড যোৰা, গৰমৰ দিনত পিন্ধি বিৰাট ভাল পাব। আৰু আজিৰ ভিডিঅ'টোত মই আকৌ এবাৰ কৈ দিওঁ, আজিৰ ভিডিঅ'টোত আপোনালোকে মেখেলা চাদৰ মাত্ৰ 600 টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব। আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব, কেছ অন ডেলিভাৰী ল'ব পাৰিব, তাৰোপৰি আমাৰ দোকানত আহিও ল'ব পাৰিব। এতিয়া মই কাপোৰযোৰ দেখাওঁ। এইযোৰ খুব ধুনীয়া এটা পিংক কালাৰ অৰ্থাৎ গুলপীয়া ৰঙৰ মেখেলা চাদৰ যোৰা, আহল বহল হ'ব। বিশেষকৈ গৰম দিনৰ কাৰণে এই যোৰাটো বহুত বেছি মানে ভাল হ'ব পিন্ধিবলৈ। এইখন চাদৰ আপোনালোকে দেখা পাইছে, আচলটোত এনেকৈ ডিজাইন থাকিব আৰু চাদৰখন এনেকৈ সৰু দহি কৰা আছে, ৰেডি কৰা আছে। ইয়াৰ লগত এখন খুব ধুনীয়া মেখেলা থাকিব। এইখন হৈছে মেখেলাখন চাব পাৰে। মেখেলাখনো যথেষ্ট ধুনীয়া হয়, ওপৰলৈকে এনেকৈ আছে, ডিজাইনবিলাক আছে। এখন মেখেলাখন থাকিব, মেখেলাখনৰ এনেকৈ আপোনাৰ তলৰ ভাগত এনেকৈ ডিজাইন থাকিব। যেনেকৈ চাদৰখনৰ এটা চাইডে এইটো ডিজাইন আছে, কিন্তু এটা চাইডে নাথাকিব। আজিকালি যিহেতু অলপ আনকমন বিচাৰে সকলোৱে, সেইকাৰণে এই কাপোৰযোৰ এটা চাইডে বুটা মানে এনেকুৱা ডিজাইন থাকিব আৰু একাষে ডিজাইনটো এনেকৈ পাৰি থাকিব গুণাৰ কাম। তাৰপাছত ইয়াৰ এইখন মেখেলাখন দেখালোঁ। লগতে এটা ব্লাউজ পিচ আছে, ব্লাউজ পিচটো ইয়াৰে হ'ব, প্লেইন হ'ব, এনেকৈ থাকিব, পাৰি থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব ডিয়ামন চিল্ক হাউচৰ পৰা মাত্ৰ 600 টকাত। আপোনালোকৰ ওচৰত ইয়াৰ বেলেগ এটা কালাৰ দেখাব লৈছোঁ, লাইট লেভেণ্ডাৰ কালাৰত। এই কালাৰটো বহুতে ভাল পায়, খুব ধুনীয়া হয়, পাতল ৰঙৰ হয়। আৰু ইয়াতো ওৱান চাইড বুটা আছে, এইটো আপোনালোকে দেখা পাইছে। কালাৰটো বিৰাট ধুনীয়া। আৰু এনেকুৱা কাপোৰ আপোনালোকে দৈনন্দিন যিসকল মহিলাই কৰ্মসূত্ৰে কৰ্মস্থলীলৈ মেখেলা চাদৰ পৰিধান কৰি যায়, তেখেতসকলৰ কাৰণে খুবেই ভাল হ'ব। বিশেষকৈ বহুতখিনি কম মূল্যত আপোনালোকৰ ওচৰত লৈ আহিছোঁ আমি। গতিকে আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰে। আৰু ইয়াৰ লগত এখন মেখেলা আছে, এইখন মেখেলাখনো যথেষ্ট সুন্দৰ হ'ব। লগতে ব্লাউজ পিচ থাকিব, ব্লাউজ পিচটো চিম্পুল হ'ব। এইযোৰৰ মূল্য একেটাই হ'ব, মাত্ৰ 600 টকা। নেক্সট আপোনালোকৰ ওচৰত অন্য এটা কালাৰত লৈ আছোঁ। এইটো লাইট কালাৰত হ'ব, বগা ৰঙত থাকিব। বগা ৰঙত খুব ধুনীয়া এটা প্ৰিণ্টেড আছে আৰু প্ৰিণ্ট আছে। এয়া এনেকৈ ওৱান চাইড ডিজাইন আছে। এইখন চাদৰখন হ'ব, আঁচলটো এনেকুৱা ডিজাইন থাকিব আৰু লগত থাকিব এখন মেখেলাখনো ছেইম হ'ব, ব্লাউজ পিচ থাকিব চিম্পুল। এইযোৰ আপোনালোকে মাত্ৰ 600 টকাত লাভ কৰিব। পিচ কালাৰ এটা যোৰা লৈ আহিছোঁ, এইটো একেবাৰে লাইট কালাৰ হয়। মই বিশেষকৈ পাতল ৰঙৰ কাপোৰকেইযোৰ আজি দেখাইছোঁ, কাৰণ আমাৰ গৰম দিনত মহিলাসকলে পাতল ৰঙৰ কাপোৰ বিচাৰে, কম ৰঙৰ বিচাৰে, সেইকাৰণে এইটো লৈ আহিছোঁ। এই কালাৰটো খুবেই ধুনীয়া। এইখন হৈছে চাদৰখনৰ আঁচলটো, লগত এখন মেখেলা থাকিব। এইখন হৈছে মেখেলাখনো যথেষ্ট সুন্দৰ হ'ব। এইযোৰ আপোনালোকে মাত্ৰ 600 টকাত লাভ কৰিব। তাৰপাছত অন্য এটা কালাৰ লৈ আহিছোঁ, এইটো বগা ৰঙৰ হয়। বগা ৰঙত আপোনাৰ এনেকৈ থাকিব, ডিজাইন থাকিব। এইখন চাদৰখন হয় আৰু আঁচলটোত এনেকৈ ডিজাইন থাকিব, লগত থাকিব এখন খুব সুন্দৰ মেখেলা। এইখন হৈছে মেখেলাখন। এইযোৰ আপোনালোকে মাত্ৰ 600 টকাত লাভ কৰিব। আপোনালোকৰ ওচৰত হোৱাইট কালাৰত আৰু এটা যোৰা লৈ আহিছোঁ। এইটো পাৰ্পল কালাৰ প্ৰিণ্ট কৰা আছে, খুব ধুনীয়া হয়। চাওক, এখন চাদৰখন আৰু আঁচলটোৰ ডিজাইন ছেইম থাকিব, লগত এখন মেখেলা থাকিব আৰু ব্লাউজ পিচটো প্লেইন থাকিব। এটা চাইড পুটি মানে ডিজাইন থাকিব, পাৰি থাকিব। আৰু এইযোৰ আপোনালোকে 600 টকাত লাভ কৰিব। ইয়াৰ পাছত আপোনালোকৰ ওচৰত অন্য এটা যোৰা লৈ আহিছোঁ। এইটো এটা চাব পাৰে, অলপ গল্ডেন কালাৰ হ'ব। এইখন চাদৰখন কালাৰটো খুব ধুনীয়া হয়। আৰু ইয়াৰ লগত এখন আছে মেখেলা। এইখন হৈছে মেখেলাখন, কালাৰটো কিন্তু বিৰাটেই আনকমন। আপোনালোকে এইযোৰ কাপোৰো মাত্ৰ 600 টকাত লাভ কৰিব। আপোনালোকৰ ওচৰত লৈ আহিছোঁ মুগা ৰঙৰ এযোৰ। এইটো ইমান ধুনীয়া, চাওক, সাংঘাতিক ধুনীয়া হয় কালাৰটো।
এইখন হৈছে চাদৰখন আৰু ইয়াৰ মই প্ৰথম যোৰত যেনেকৈ দেখাইছিলোঁ তেনেকৈ দেখাই দিছোঁ যথেষ্ট বহল হয় যথেষ্ট বহল চাদৰখন আৰু দীঘল হয় আৰু আঁচলটো এনেকৈ ডিজাইন থাকিব লগত এখন মেখেলা থাকিব ব্লাউজ পিচটো প্লেইন থাকিব পাৰি থাকিব এই কাপোৰযোৰ আপোনালোকে 600 টকাত লাভ কৰিব পাইছোঁ খুব ধুনীয়া এয়া এটা কালাৰত এইখন হৈছে চাদৰখন এনেকৈ থাকিব আহল বহল থাকিব এই কালাৰটো কিন্তু খুবেই ধুনীয়া এয়া আঁচলটো লগত থাকিব এখন মেখেলা ব্লাউজ পিচ সাইড বুটি থাকিব এইযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 600 টকাত এতিয়া আপোনালোকৰ ওচৰত অন্য এটা যোৰা দেখাম এইটো এটা কালাৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰত এইটো লাইট কালাৰতে থাকিব এয়া আছে চাদৰখন আৰু এইটো হৈছে ইয়াৰে আঁচলটো লগত এখন খুবেই ধুনীয়া মেখেলা আছে এইযোৰ কাপোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 600 টকাত 600 টকাত আপোনালোকক যিখিনি মেখেলা চাদৰ দেখাম বুলি ভাবিছিলোঁ সেইখিনি দেখালোঁ এতিয়া মই বেলেগ মেখেলা চাদৰ দেখাম এতিয়া এটা নতুন মেটেৰিয়েলৰ মেখেলা চাদৰ দেখাম আপোনালোকক খুবেই ধুনীয়া আৰু নতুন ডিজাইনত বোৱা হৈছে তাৰ পাছত আপোনালোকে আৰু ধুনীয়া ধুনীয়া মেখেলা চাদৰ 650 টকা 700 টকা 1000ৰ ভিতৰত এনেকৈ বিভিন্ন দামৰ আপোনালোকে মেখেলা চাদৰ দেখা পাব খুব ধুনীয়া ধুনীয়া গতিকে ভিডিঅ'টো কিন্তু চাই থাকিব আপোনালোকে এতিয়া মই এইযোৰ কাপোৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰত খুবেই ধুনীয়া এটা যোৰা এইটো হৈছে বোৱা যোৰা কপাৰ গুণাৰ কাম কৰা হৈছে আৰু ডিজাইনটো চাওক কি সুন্দৰ এখন হৈছে চাদৰখনতো এনেকৈ কপাৰ গুণাৰ কাম কৰা আছে মাজতে ৰঙা সূতাৰ কাম কৰা আছে যথেষ্ট আহল বহলকৈ বোৱা হৈছে কাপোৰযোৰ ইয়াৰ লগত থাকিব এখন মেখেলা এইখন হৈছে মেখেলাখন চাব পাৰে যথেষ্ট ধুনীয়া এইখন মেখেলাখনত এনেকৈ কাম কৰা আছে এইখন মেখেলাখন হ'ব ইয়াৰে সাইড পটি আছে চাদৰখনৰ মই দেখাই দিছোঁ চাদৰখনৰ সাইড পটিবিলাক এনেকৈ ডাঙৰ মানে আপোনাৰ 5টা আঙুলিতকৈও ডাঙৰ হ'ব ডাঙৰ মানে পটি বৈ দিয়া হৈছে লগতে এয়া ব্লাউজ পিচটো প্লেইন থাকিব এটা সাইড পটি থাকিব কাপোৰযোৰ পিন্ধিলে যথেষ্ট শুৱনি লাগিব আৰু এইযোৰ একেবাৰে নতুন মেটেৰিয়েল হয় খুব ধুনীয়া হয় এই কাপোৰযোৰ মেটেৰিয়েলটো হৈছে নুনি ষ্টেপল বোৱা নুনি ষ্টেপল মেখেলা চাদৰ বুলি কোৱা হয় এইটো নুনি ষ্টেপল মেখেলা চাদৰ নুনি ষ্টেপল কটন মেখেলা চাদৰ আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 1800 টকাত এতিয়া আপোনালোকৰ ওচৰত অন্য এটা কালাৰত লৈ আহিছোঁ নুনি ষ্টেপল মেখেলা চাদৰ বহুতেই ধুনীয়া হয় কালাৰটো চাব পাৰে আপোনালোকে সকলোকে মিলা কালাৰ হয় এইটো যিহেতু এইটো লাইট কালাৰ থাকিব ডুৱেল কালাৰ হয় এখন চাদৰখন আৰু আঁচলটোত এনেকৈ ডিজাইন থাকিব আঁচলটোত ইয়াতে হালধীয়া আৰু বগা ৰঙৰ সূতাৰ কাম কৰা হৈছে গুণা ব্যৱহাৰ কৰা হোৱা নাই লগতে ইয়াৰ মেখেলাখন চাব পাৰে মেখেলাখনো যথেষ্ট সুন্দৰ হয় এইখন চাওক মেখেলাখনতো এনেকৈ কাম কৰি দিয়া আছে অলপ কাম কৰা আছে লগতে সাইড পটিকেইটা অলপ ডাঙৰকৈ বুটা বাছি দিয়া হৈছে আৰু ব্লাউজ পিচটো প্লেইন থাকিব এইযোৰো নুনি ষ্টেপল মেখেলা চাদৰ এইযোৰ কাপোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 1800 টকাত এতিয়া আপোনালোকৰ ওচৰত অন্য এটা যোৰা লৈ আহিছোঁ ছুপাৰ ষ্টেপল কটনৰ মেখেলা চাদৰ গৰমৰ দিনত বিশেষকৈ পিন্ধি যথেষ্ট ভাল পাব এইটো এটা নতুন ডিজাইনৰ আৰু আপোনালোকে গম পায় ডিয়ামো বস্ত্ৰ উদ্যোগ যিটো আছিল আমাৰ ডিয়ামো চিল্ক ফেক্টৰী সেইটোৰ কাম আৰম্ভ হৈ আছে আমাৰ যিটো দ্বিতীয়টো ক্ষুদ্ৰ উদ্যোগ আছে আমাৰ আৰম্ভ হৈ গৈছে ইতিমধ্যে তাতে নতুন ডিজাইনৰ মেখেলা চাদৰ আমি লগাইছোঁ আৰু এনেকুৱা ডিজাইনৰ মেখেলা চাদৰ আপোনালোকে পাব এয়া চাওক বগা এইটো গছ সূতা ডিজাইনৰ কাম কৰা আছে সূতাৰ কাম কৰা আছে আৰু গুণা ব্যৱহাৰ কৰা আছে এইখন চাদৰখন আৰু লগত থাকিব এখন সুন্দৰ মেখেলা এইখন মেখেলাখন হৈছে ওপৰলৈকে বুটাৰ কাম কৰা এনেকৈ কাম কৰা থাকিব একেবাৰে নতুন ডিজাইন আপোনালোকৰ কাৰণে বোৱা হৈছে কালাৰটো ধুনীয়া হয় যদি পচন্দ হয় আপোনালোকে এই কাপোৰযোৰ ঘৰত বহিয়ে অনলাইন অৰ্ডাৰ কৰি ল'ব পাৰিব ইয়াতে বগা ৰঙৰ সূতাৰ সাইড পটি আছে ব্লাউজ পিচটো চিম্পল হ'ব এইযোৰ কাপোৰ ছুপাৰ ষ্টেপল কটনৰ হয় গতিকে আপোনালোকে এই কাপোৰযোৰ লাভ কৰিব আমাৰ পৰা মাত্ৰ 1750 টকাত তাৰপাছত মই অন্য এটা কালাৰ লৈ আছোঁ কফি কালাৰত এইটো ঘিচাৰ কাম কৰা আজিকালি বহুতেই ঘিচা কাম কৰা কাপোৰ বিচাৰে আৰু এই কাপোৰ মই যিকেইযোৰ দেখাই আছোঁ একেবাৰে কম ওজন থকা মানে আপোনাৰ সকলো ঠাইতে পিন্ধি যাব পাৰিব আৰু বেছি ডাঠো নহয় পাতলো নহয় বহুত কমফৰ্টেবল হয় কপাৰ গুণা আৰু ঘিচা সূতাৰ কাম কৰা আছে এইটো এটা বিৰাট সুন্দৰ যোৰা চাব পাৰে আৰু এয়া হৈছে চাদৰখনৰ আঁচলটোৰ ডিজাইন আঁচলটোত এনেকৈ কাম কৰা থাকিব লগত এইখন হৈছে মেখেলাখনতো ওপৰলৈকে কাম কৰা আছে মেখেলাখনতো ঘিচা আৰু কপাৰ গুণাৰে কাম কৰা আছে
লগতে সাইড পটি আছে আৰু ব্লাউজ পিসটো সিম্পল থাকিব ইয়াতো সাইড পটি বিলাকত আপোনাৰ কপাৰ গুণা আৰু ঘিচা সুতাৰ কাম কৰা আছে কাপোৰযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 1750 টকাত 1750 টকাত এই কাপোৰযোৰ ল'ব পাৰিব এতিয়া আপোনালোকৰ ওচৰত অন্য এটা ডিজাইনৰ সুপাৰ ষ্টেপল কটনৰ মেখেলা চাদৰ লৈ আছো যিসকলে ভিডিওটো চাই আছে আপোনালোকে গম পাইছে যথেষ্ট সুন্দৰ সুন্দৰ ডিজাইন এটো এটা চাব পাৰে কপাৰ গুণা হোৱাইট আৰু ৰেড ইয়েলো বুটাৰ কাম কৰা গ্ৰীন বুটাৰ কাম কৰা অৰ্থাৎ সকলো কালাৰ বুটাৰ কাম কৰা আছে মাল্টি কালাৰ বুটাৰ কাম কৰা এখন আছে চাদৰখন এনেকে ডিজাইন থাকিব লগত থাকিব এখন খুব সুন্দৰ মেখেলা এখন আছে মেখেলাখন মেখেলাখনৰ ওপৰলৈকে এনেকে কাম কৰা আছে কপাৰ গুণাৰে কাম কৰি দিয়া হৈছে লগতে এয়া আছে সাইড পটি কপাৰ গুণাৰ থাকিব লগতে ব্লাউজ পিস সিম্পল থাকিব এই বুৱা কাপোৰযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 1750 টকা এতিয়া আপোনালোকৰ ওচৰত স্কাই ব্লু কালাৰত মাল্টি কালাৰ বুটাৰ সুপাৰ ষ্টেপলৰ আন এটা জোৰা দেখাও এটো এটা কালাৰত বুৱা হৈছে এটো হৈছে চাদৰখনৰ আঁচলটো তেনেকে ডিজাইন থাকিব খুবেই ধুনীয়া হ'ব কাপোৰযোৰ পিন্ধিবলৈ লগত থাকিব এখন সুন্দৰ মেখেলাখনো আহল বহলকে বুৱা হৈছে যাতে সকলোৱে খুব ধুনীয়াকে পৰিধান কৰিব পাৰে তেনেকে এখন আছে মেখেলাখন আৰু লগতে কপাৰ গুণাৰ সাইড পটি আছে ব্লাউজ পিসটো প্লেন থাকিব এজোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 1750 টকাত এতিয়া আপোনালোকৰ ওচৰত মই অন্য এটা জোৰা লৈ আছো বগা ৰঙত এটো চাওক কি সুন্দৰ জোৰা বগাত হালধীয়া আৰু ৰঙা বুটাৰ কাম কৰা আছে চাদৰখনৰ কাষে কাষে এনেকে বুটাৰ কাম কৰা আছে মাজভাগৰ চাদৰখনৰ বুটাৰ দিয়া হোৱা নাই আজিকালি যেহেতু অলপ সিম্পল ডিজাইন বিচাৰে সকলোৱে এয়া চাব পাৰে হোৱাইটত এয়া চাদৰখন এনেকুৱা হ'ব সুপাৰ ষ্টেপল কটনৰ মেখেলা চাদৰ এটো হৈছে আঁচলটো এনেও গৰমৰ দিনত বগা কাপোৰ সকলোৱে ভাল পায় আৰু এখন আছে ইয়াৰে মেখেলাখনতো সৰু সৰু বুটাৰ বিন্দি বুটাৰ কাম কৰা আছে লগতে তলৰ ভাগত এনেকে ডাঙৰ ডাঙৰ বুটাৰ কাম কৰা আছে ইয়াতে সাইড পটি কেটা সৰু সৰুকে বুৱা হৈছে মানে বুটা বাছি দিয়া হৈছে হালধীয়া আৰু ব্লাউজ পিসটো সিম্পল হ'ব যেহেতু কাপোৰটোৰ এইফালে ডিজাইন আছে গতিকে সিম্পলকে সাইড পটি কেটা বুৱা হৈছে এজোৰ আপোনালোকে 1750 টকা লাভ কৰিব এতিয়া আপোনালোকৰ ওচৰত অন্য এটা ডিজাইনৰ মেখেলা চাদৰ দেখাম কেনেকুৱা লাগিছে ডিজাইন বিলাক আপোনালোকে কমেন্ট কৰিব নাপাহৰিব কাৰণ আপোনালোকে কমেন্ট কৰিলেহে আমাৰ গম পোৱা যায় আমি আপোনালোকে কেনেকুৱা ধৰণৰ বিচাৰে আৰু ইতিমধ্যে আমাৰ ঘৰত মানে আমাৰ শালত ঘৰত খুব ধুনীয়া ধুনীয়া ডিজাইনৰ বনোৱা আৰম্ভ হৈ গৈছে গতিকে এনেকুৱা এটা ডিজাইন বনোৱা হৈছে কেনেকুৱা লাগিছে চাবচোন সিম্পল ডিজাইনত সুপাৰ ষ্টেপল কটনৰ কফি ৰঙৰ বুটাৰ কাম কৰা আছে আৰু আঁচলটো তেনেকে অলপ ডিজাইন কৰি দিয়া হৈছে মাজত সৰু সৰু বুটা আছে এখন চাদৰখন লগত থাকিব এখন মেখেলাখনতো ওপৰলৈকে এনেকে কাম কৰা আছে মেখেলাখনতো অলপ লতা নিচিনা ডিজাইন কৰি বুটা বাছি দিয়া হৈছে লগতে সাইড পটি আছে কফি কালাৰ ব্লাউজ পিস থাকিব প্লেন এজোৰ আপোনালোকে 1750 টকাত লাভ কৰিব এতিয়া আপোনালোকৰ ওচৰত খুব ধুনীয়া কটনৰ জোৰা লৈ আহিছো এতিয়া যেহেতু গৰমৰ দিন মই কৈয়ে আছো ভিডিওটোৰ প্ৰথমৰ পৰা গতিকে গৰমৰ দিনত অলপ মানে কম ডিজাইন থকা কাপোৰ বহুতে বিচাৰে গতিকে আজি লৈ আহিছো আপোনালোকৰ ওচৰত খুবেই ধুনীয়া জোৰা ব্লেক কটনৰ জোৰা এখন আছে চাদৰখন এনেকে সিম্পল ডিজাইন থাকিব আৰু এয়া হৈছে চাদৰখনৰ আঁচলটোৰ ডিজাইন আঁচলটো তেনেকে ডিজাইন থাকিব আৰু আজি বিশেষকৈ এই ভিডিওটোত আপোনালোকে এয়া কাপোৰ মাত্ৰ 650 টকাত লাভ কৰিব 650 এখন আছে মেখেলাখন এয়া কাপোৰ পিন্ধি আপোনালোকে যথেষ্ট ভাল পাব যোৱাকালি এইটো মেটেৰিয়েলত দেখাইছিলো প্ৰায় শেষ হৈ গৈছে আৰু ইয়া এজোৰ কাপোৰৰ এইটো ব্লাউজ পিসটো সিম্পল থাকিব এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব 650 টকা ইয়াৰে কালাৰ বিলাক মই দেখাম এতিয়া আপোনালোকৰ ওচৰত অন্য এটা কালাৰত লৈ আছো এইটো আছে বেবি পিংক কালাৰত খুব ধুনীয়া হয় চাদৰখনৰ আঁচলটো এনেকে থাকিব সাইড পাৰি থাকিব লগত থাকিব এখন মেখেলাখনো এইখন হ'ব মেখেলাখনতো ওপৰলৈকে কাম কৰা থাকিব এখন মেখেলাখন সাইড পটি আৰু ব্লাউজ পিস সিম্পল থাকিব এজোৰ আপোনালোকে 650 টকাতে লাভ কৰিব এতিয়া আপোনালোকৰ ওচৰত অৰেঞ্জ কালাৰ এটা জোৰা লৈ আছো এইটো অৰেঞ্জ কালাৰ থাকিব খুবেই ধুনীয়া হয় সেম ডিজাইন প্ৰতিযোৰ কাপোৰতে ব্লাউজ পিস আৰু মেখেলা থাকিব সাইড পটি থাকিব এইখন হৈছে চাদৰখন লগত এখন মেখেলা আছে এখন মেখেলা সাইড পটি আৰু ব্লাউজ পিস থাকিব এজোৰ আপোনালোকে 650 টকা লাভ কৰিব অন্য এটা কালাৰ লৈ আহিছো এইটো কালাৰ চাব পাৰে এইটো বহুত ধুনীয়া কপাৰ গুণা আৰু হোৱাইট বুটাৰ কাম কৰা আছে এয়া হৈছে আঁচলটো লগত থাকিব এখন সুন্দৰ মেখেলা
ব্লাউজ পিস সাইড পটি থাকিব এটো কালাৰো বহুত ধুনিয়া এজোৰ আপোনালোকে মাত্ৰ 650 টকাতে লাভ কৰিব এতিয়া আপোনালোকৰ ওচৰত লৈ আছো লাইট লেভেণ্ডাৰ কালাৰৰ কপাৰ গুণা আৰু আপোনাৰ হোৱাইট ফুটাৰ কাম কৰা এটা বিৰাট ধুনিয়া জোৰা আনকমন জোৰা কালাৰটো আৰু এইখন হৈছে চাদৰ লগত আছে এখন মেখেলা এই কাপোৰটো আপোনালোকে 650 টকা লাভ কৰিব এতিয়া আপোনালোকৰ ওচৰত হালধীয়া লৈ আছো হালধীয়া ৰঙত মই যিমান কিটা আৰু কালাৰ দেখাম আপোনালোকক কোনটো আপোনালোকৰ পছন্দ হয় সেই কাপোৰটো ল'ব বিচাৰিলে আপোনালোকে স্ক্ৰিনশ্বটটো মাৰি আমাৰ হোৱাটছআপত কন্টেক্ট কৰিব এখন চাদৰ লগত মেখেলা আছে এজোৰ কাপোৰ আপোনালোকে 650 টকা লাভ কৰিব এতিয়া লৈ আছো আপোনালোকৰ ওচৰত মেহেন্দি কালাৰ মেহেন্দি বা জেতুকা ৰঙৰ কাপোৰ এই কাপোৰযোৰ বিৰাট ধুনিয়া লাগিব ডিজাইনটো এয়া হৈছে আঁচলৰ ডিজাইন লগত থাকিব মেখেলা ব্লাউজ পিস সাইড পটি এজোৰ আপোনালোকে 650 টকা লাভ কৰিব সকলোৱে পছন্দৰ ৰং বগাত কপাৰ গুণা আৰু হোৱাইট বুটাৰ কাম কৰা এজোৰ বিৰাট ধুনিয়া হয় আৰু এনেও বগা ৰং সকলো কালাৰ মানে কালাৰতকে বগা ৰংটো বেছি ভাল লাগে এইখন চাদৰখন আঁচলটো এনেকে থাকিব সাইড পটি থাকিব লগত এখন সুন্দৰ মেখেলা আছে এখন মেখেলাখনতো এনেকে বুটাৰে কাম কৰা আছে আৰু এজোৰ কাপোৰো আপোনালোকে 650 টকাতে আমাৰ পৰা লাভ কৰিব এতিয়া আপোনালোকৰ ওচৰত লৈ আহিছো সেম ডিজাইনত ব্ল্যাক কালাৰ এটো কোলা ৰঙত থাকিব কপাৰ গুণা আৰু হোৱাইট বুটাৰ খুব ধুনিয়া লাগিব বগাজোৰ নিচিনা কোলাজোৰ বহুত ধুনিয়া এখন চাদৰখন লগত এয়া আছে মেখেলা ব্লাউজ পিস আৰু সাইড পটি এজোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 650 টকা এতিয়া আপোনালোকৰ ওচৰত অন্য এটা মেটেৰিয়েলত মেখেলা চাদৰ লৈ আছো মিচিং ডিজাইনৰ মেখেলা চাদৰ পিওৰ পদ্মিনী কটনৰ বোৱা ৰেড কালাৰ লৈ আছো যেহেতু ৰঙা ৰঙত বহুতে বিচাৰি আছিল একেবাৰে সিম্পল ডিজাইনৰ সৰু সৰু বুটাৰ কাম কৰা আছে এয়া হৈছে চাদৰখনৰ আঁচলটো হালধীয়া আৰু সেউজীয়া বুটাৰ কাম কৰা পিওৰ পদ্মিনী কটনৰ বোৱা হয় ৰঙা ৰঙৰ হ'ব লগতে খুব সুন্দৰকে সাইড পটি আছে এয়া চাব পাৰে সাইড পটি কেটা বিৰাটে ধুনিয়াকে হালধীয়া আৰু সেউজীয়া বুটাৰ কাম কৰা হয় এয়া সাইড পটি আৰু ব্লাউজ পিসটো প্লেন থাকিব লগতে এখন আছে মেখেলাখনো যথেষ্ট সুন্দৰকে বোৱা আছে এখন মেখেলাখনতো এনেকে কাম কৰা আছে আৰু আজি বিশেষকে পিওৰ পদ্মিনী কটন মিচিং ডিজাইনৰ মেখেলা চাদৰ আজি লাভ কৰিব একেবাৰে কম মূল্যত মাত্ৰ 3000 টকা এতিয়া আপোনালোকৰ ওচৰত ব্ল্যাক কালাৰ এজোৰ লৈ আছো সেম ডিজাইন সিম্পল ডিজাইন হ'ব এখন চাদৰখন পিওৰ পদ্মিনী কটনত বোৱা আৰু আঁচলটো হ'ব এনেকুৱা ব্ল্যাকত লগতে সাইড পটি আছে আৰু মেখেলা আছে ব্লাউজ পিস আছে এয়া চাব পাৰে মেখেলাখন হ'ব এনেকুৱা ডিজাইন মাল্টি কালাৰ বুটাৰ কাম কৰা এখন মেখেলাখন হ'ব লগতে ব্লাউজ পিস আৰু সাইড পটি হ'ব এনেকুৱা এই কাপোৰযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 3000 টকা ৰেড কালাৰ অন্য এটা ডিজাইনত লৈ আছো এটো এটা অন্য এটা ডিজাইনৰ হ'ব পিওৰ পদ্মিনী কটনে হয় মিচিং সেট এখন চাদৰখন আৰু আঁচলটো অলপ বেলেগ ডিজাইন আছে আগৰ ৰেড কালাৰ জোৰতকে আৰু লগতে এয়া হৈছে সাইড পটি ব্লাউজ পিস আৰু লগত থাকিব এইখন মেখেলা এজোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 3000 টকা এতিয়া আপোনালোকৰ ওচৰত লৈ আহিছো স্কাই ব্লু কালাৰ এটো মাল্টি কালাৰ বুটাৰ কাম কৰা আকাশী ৰঙৰ মিচিং ডিজাইনৰ মেখেলা চাদৰ এখন আছে চাদৰখন খুবেই ধুনিয়া কালাৰটো আৰু এটো আঁচলটো হ'ব লগত ইয়াৰে ব্লাউজ পিস আৰু সাইড পটি থাকিব এনেকুৱা আৰু এখন হৈছে ইয়াৰে মেখেলা এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 3000 টকা এতিয়া আপোনালোকৰ ওচৰত মই অন্য এটা মেটেৰিয়েলত মেখেলা চাদৰ লৈ আছো একেবাৰে নতুন ডিজাইনৰ মেখেলা চাদৰ আজিকালি বহুতে মোক বিচাৰি থাকে মেছেজ কৰি থাকে কমেন্ট কৰি থাকে যে ঘিসা কাম কৰা মেখেলা চাদৰ লাগে বুলি বেলেগ কালাৰ বুটা নালাগে ঘিসা বুটাৰ কাম কৰা গতিকে আপোনালোকৰ ওচৰত লৈ আহিছো সুপাৰ ষ্টেপল কটনৰ নতুন ডিজাইনত বোৱা এনেকুৱা ঘিসা বুটাৰ কাম কৰা এটো হৈছে ঘিসা এৰি ঘিসা বুটাৰ কাম কৰা এয়া চাওক ঘিসা বুটাৰ কাম কৰা খুব ধুনিয়া হয় মানে এৰি কালাৰ হয় কিন্তু ঘিসা হয় এয়া চাব পাৰে এটো ডিজাইনৰ বুটা দিয়া হৈছে পাৰ্পল কালাৰ থাকিব সিম্পল ডিজাইন সুপাৰ ষ্টেপল কটনত বোৱা আৰু আঁচলটো এনেকুৱা থাকিব এই আঁচলটো লগত থাকিব এখন খুব সুন্দৰ মেখেলা এখন মেখেলাখন এটো পিন্ধি আৰাম পাব গৰমৰ দিনত সুপাৰ ষ্টেপল কটনৰ কাপোৰ হয় যেহেতু এখন হৈছে মেখেলাখন যথেষ্ট আহল বহল হ'ব
ডিজাইন এনেকুৱা থাকিব এয়া দেখা পাইছে মেখেলাখন বহুত মানে দীঘল হয় সকলোকে অটাকে পোৱা হৈছে আৰু এয়া সাইড পটি লগতে ব্লাউজ পিসটো সিম্পল এজোৰ কাপোৰ আপোনালোকে লাভ কৰিব আমাৰ পৰা মাত্ৰ 1800 টকা এতিয়া ইয়াৰে অন্য এটা কালাৰ লৈ আইছো এটো এটা কালাৰত চাব পাৰে ভিসাৰ কাম কৰা ৰেডত ৰঙা ৰঙত থাকিব আসলটো বহুত ডাঙৰকে মানে কাম কৰা আছে বুটাৰ কাম কৰা আছে এখন আছে চাদৰখন এটো আচলটো এনেকুৱা হ'ব আৰু লগত থাকিব এখন মেখেলা এজোৰ ঘিসাৰ কাম কৰা অকল ঘিসাৰ কাম কৰা হৈছে ব্লাউজ পিস আৰু সাইড পটি থাকিব এনেকুৱা লগতে এখন আছে মেখেলাখনৰ কামখিনিও ঘিসাৰ কাম কৰা এয়া চাওক আৰু এজোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 1800 টকা আন এটা কালাৰ দেখাব লৈছো মেহেন্দি কালাৰত এটো মেহেন্দি কালাৰত থাকিব ঘিসাৰ কাম কৰা এখন আছে চাদৰখন আৰু ইয়াৰে আচলটো হ'ব এনেকে ডিজাইন কৰি পোৱা হৈছে লগত থাকিব এখন খুব সুন্দৰ মেখেলা এখন আছে মেখেলাখনতো এনেকে কাম কৰা আছে বিৰাট ধুনীয়া ওপৰলৈকে কাম কৰা আছে ব্লাউজ পিস সিম্পল থাকিব এজোৰ কাপোৰ আপোনালোকে আমাৰ পৰা 1800 টকাত লাভ কৰিব এতিয়া লৈ আহিছো আপোনালোকৰ ওচৰত ৰয়েল ব্লু কালাৰ নীলা ৰঙৰ তাতে ঘিসাৰ কাম কৰা আছে এয়া দেখা পাইছে আপোনালোকে চাদৰখন খুব ধুনীয়াকে আচলত ডিজাইন কৰা হৈছে মাজত সৰু সৰু গুলগুল বুটা থাকিব কি সুন্দৰ লাগিব পৰিধান কৰিলে নতুন ডিজাইনৰ এনেকে বুটা থাকিব আসলটো বেছিকে বুটাৰ কাম কৰা আছে লগত থাকিব এখন সুন্দৰ মেখেলা এখন আছে মেখেলাখনতো একেবাৰে আঠু ওচৰলৈকে বুটাৰ কাম কৰা আছে আপোনালোকে দেখা পাইছে আঠু ওচৰলৈকে মেখেলাৰ কাম কৰা আছে এখন ঘিসা বুটা আৰু ব্লাউজ পিস সিম্পল থাকিব এজোৰ কাপোৰ আপোনালোকে 1800 টকাত লাভ কৰিব এতিয়া আপোনালোকৰ ওচৰত লৈ আহিছো নেভি ব্লু কালাৰত ঘিসাৰ কাম কৰা আসলত বেছিকে কাম কৰি দিয়া হৈছে এজোৰ খুব ধুনীয়াকে বোৱা হৈছে আগৰ কাপোৰজৰ সৈতে ডিজাইনটো সেম হয় আসলত এনেকে অলপ বেছিকে কাম আছে লগত থাকিব এখন সুন্দৰ মেখেলা ব্লাউজ পিস আৰু সাইড পটি এয়া হৈছে মেখেলাখনৰ ওপৰলৈকে এনেকে ঘিসাৰ কাম কৰা আছে বুটা এখন মেখেলাখন হ'ব লগতে এয়া সাইড পটি আৰু ব্লাউজ পিসটো সিম্পল থাকিব এজোৰ কাপোৰ আপোনালোকে লাভ কৰিব আমাৰ পৰা মাত্ৰ 1800 টকা এতিয়া আপোনালোকৰ ওচৰত মই অন্য এটা আকৌ মেটেৰিয়েলত লৈ আহিছো এটো হৈছে স্লাব কটনৰ মেখেলা চাদৰ সৰু সৰু বুটা গুটেই অল ওভাৰ কাম কৰা গুটেই চাদৰখনৰ সৰু সৰু কপাৰ গুণা আৰু হোৱাইট বুটাৰ গুলগুল বুটা আছে আৰু আসলটো গছ বুটা ডিজাইন আছে গৰমত পিন্ধিবলৈ ভাল পাব আপোনালোকে এয়া হৈছে আসলটোৰ ডিজাইন এনেকে থাকিব আসলটো আৰু সাইড পটি থাকিব লগত থাকিব এখন খুব সুন্দৰ মেখেলা এখন আছে মেখেলাখনতো খুব ধুনীয়াকে কপাৰ গুণা আৰু হোৱাইট বুটাৰ কাম কৰা আছে এখন মেখেলাখন তাৰ পাছত ব্লাউজ পিসটোৰ এনেকুৱা হ'ব প্লেন হ'ব ব্লাউজ পিসটোৰ প্ৰায় এবেকেটমান এনেকে বুটা থাকিব এনেকা ডিজাইন থাকিব এজোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 800 টকা এতিয়া আপোনালোকৰ ওচৰত সেম ডিজাইন ইয়েলো কালাৰত লৈ আহিছো হালধীয়া ৰঙত থাকিব এখন আছে চাদৰখন কপাৰ গুণা আৰু হোৱাইট বুটাই থাকিব আসলটোত গছ বুটা ডিজাইন মাজত সৰু সৰু বুটা লগত থাকিব এখন সুন্দৰ মেখেলাখনতো ওপৰলৈকে কাম থাকিব ব্লাউজ পিস সাইড পটি থাকিব এজোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 800 টকা এতিয়া লৈ আহিছো আপোনালোকৰ ওচৰত গুলপীয়া ৰঙত এজোৰ একে ডিজাইন এখন চাদৰখন হ'ব আৰু এটো হৈছে ইয়াৰে আসলটো লগত থাকিব এখন মেখেলা এখন আছে মেখেলাখন এজোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 800 টকা এতিয়া লৈ আহিছো আপোনালোকৰ ওচৰত মসুৰ ৰঙত এটা জোৰা এটো লাইট কালাৰ হয় সকলোকে মিলে মসুৰ ৰংটো এয়া আছে চাদৰখন আসলটো তেনেকৈ ডিজাইন থাকিব লগত এখন সুন্দৰ মেখেলা আছে এজোৰ কাপোৰ আপোনালোকে 800 টকাত লাভ কৰিব এতিয়া লৈ আহিছো আপোনালোকৰ ওচৰত লেভেণ্ডাৰ কালাৰ এটা খুব ধুনীয়া হয় এখন চাদৰখন এটো হৈছে আসলটো সেম ডিজাইন আৰু লগত থাকিব এখন মেখেলা এজোৰ কাপোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 800 টকা এতিয়া আপোনালোকৰ ওচৰত অন্য এটা কালাৰ লৈ আহিছো এটো এটা বিৰাট ধুনীয়া হয় ক্ৰীম কালাৰত থাকিব ক্ৰীম কালাৰ ৰেড আৰু কপাৰ গুণাৰ কাম কৰা আছে এখন আছে চাদৰখন লগত মেখেলা আছে এখন আছে মেখেলা এই কাপোৰজোৰ আপোনালোকে লাভ কৰিব আমাৰ পৰা মাত্ৰ 800 টকা এতিয়া আপোনালোকৰ ওচৰত অন্য এটা জোৰা লৈ আহিছো স্কাই ব্লু কালাৰত খুব ধুনীয়া হয় এখন আছে চাদৰখন ইয়াতে আসলটো এনেকে ডিজাইন থাকিব লগত থাকিব এখন সুন্দৰ মেখেলা আৰু এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 800 টকা এতিয়া
এতিয়া আপোনালোকৰ ওচৰত অন্য এটা মেটেৰিয়েলৰ আকৌ লৈ আহিছোঁ ছুপাৰ ষ্টেপল কটন। যিহেতু এইকেইদিন ছুপাৰ ষ্টেপল কটন সকলোৱে বিচাৰি আছে, মই নতুন নতুন ডিজাইন কাৰণে ষ্টেপল কটনে আজি বেছিকৈ দেখাইছোঁ। এইযোৰ আপোনাৰ হালধীয়া আৰু বগা বুটাৰ কাম কৰা আছে, বক্স ডিজাইন, নতুন ডিজাইনত বোৱা হৈছে। এইখন চাদৰ লগত ইয়াৰ খুবেই ধুনীয়া এখন মেখেলা আছে, ৰেড কালাৰত হ'ব, সূতাৰ কাম কৰা হৈছে হালধীয়া আৰু বগা সূতা। এইখন হৈছে মেখেলাখন, মেখেলাখন এনেকৈ ডিজাইন আছে, লগতে ব্লাউজ পিচটো থাকিব প্লেইন। আৰু এইখন হৈছে চাদৰখন চেল্ফ বৰ্ডাৰ হ'ব, কাষলৈকে বুটা থাকিব, গতিকে চাইড পটি নাথাকিব। চাওক, এইখন হৈছে চাদৰখন, খুবেই ধুনীয়া আৰু গৰমত বিশেষকৈ পিন্ধি ভাল পাব। এইযোৰ কাপোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 1800 টকা। এতিয়া আপোনালোকৰ ওচৰত পাৰ্পল কালাৰত এযোৰ লৈ আহিছোঁ, চেল্ফ বৰ্ডাৰৰ মেখেলা চাদৰ, এনেকৈ ডিজাইন থাকিব, কপাৰ গুণা আৰু ৰেড বুটাৰ কাম কৰা। এইখন হৈছে চাদৰখন, চাদৰখনৰ এনেকৈ থাকিব। আৰু এয়া হৈছে আঁচলটো, এনেকৈ ডিজাইন থাকিব। লগত এখন খুব সুন্দৰ মেখেলা আছে, আহল বহলকৈ বোৱা হৈছে। এইখন হৈছে মেখেলাখন আৰু ব্লাউজ পিচ থাকিব, এইটো চিম্পল। এইযোৰ কাপোৰ আপোনালোকে লাভ কৰিব আমাৰ পৰা মাত্ৰ 1800 টকাত। এতিয়া আপোনালোকৰ ওচৰত অলপ আনকমন কালাৰ এটা লৈ আহিছোঁ, এইটো আপোনাৰ হালধীয়া আৰু বগা বুটাৰ চেল্ফ বৰ্ডাৰ কাম কৰা, যোৰা চাব পাৰে। এইখন হৈছে চাদৰখন, আঁচলটো তেনেকৈ ডিজাইন থাকিব, লগত থাকিব এখন খুব সুন্দৰ মেখেলা। এইখন হৈছে মেখেলা, মেখেলাখনতো ওপৰলৈকে কাম কৰা আছে, ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 1800 টকাত লাভ কৰিব। এতিয়া আপোনালোকৰ ওচৰত মই অন্য এটা যোৰা লৈ আহিছোঁ, এইটো এটা কালাৰত চাব পাৰে, বেঙুনীয়া ৰঙত থাকিব, স্কাই ব্লু আৰু কপাৰ গুণাৰে কাম কৰাইছে পাৰ্পল কালাৰত। এয়া হৈছে আঁচলৰ ডিজাইন, আঁচলৰ ডিজাইন এনেকুৱা, চাওকচোন এনেকুৱা থাকিব। আৰু চাইড পটি নাথাকাৰ কাৰণে এনেকৈ বুটা দিয়া হৈছে, পিন্ধি বিৰাট ভাল পাব, নতুন ডিজাইন আপোনালোকৰ কাৰণে। লগত এইখন আছে মেখেলাখন, এইযোৰ কাপোৰো আপোনালোকে লাভ কৰিব আমাৰ পৰা মাত্ৰ 1800 টকাত। আজি আপোনালোকৰ ওচৰত এইখিনি কালেকশ্যনে দেখালোঁ, কেনেকুৱা লাগিল আপোনালোকে জনাব। আগৰ ভিডিঅ'ত আপোনালোকে বিপুল সঁহাৰি জনাইছে, তাৰ বাবে শেষত পুনৰবাৰ ধন্যবাদ জনাইছোঁ। যিসকলে নতুনকৈ আমাৰ চেনেলটো চাইছে বা পেজটো চাইছে, তেখেতসকলে পেজটো আমাৰ ফ'ল' কৰি ল'ব, আৰু লগতে চেনেলটো যদি চাই আছে ডিয়ামো চিল্ক হাউচ ইউটিউব চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন নতুন ডিজাইনৰ মেখেলা চাদৰ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ সোনকালে, গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু শেষত জনাব বিচাৰিছোঁ যে আপোনালোকে যদি হ'লচেলতো ল'ব বিচাৰে, অলপ যদি বেছিকৈ মেখেলা চাদৰ লৈ বিক্ৰীৰ কাৰণেও ল'ব বিচাৰে, তেতিয়াহ'লেও সেইটো অপশ্যন আমাৰ আছে দিবলৈ। কাৰণ আমাৰ আপোনালোকে গম পায়, যিখিনি বোৱা মেখেলা চাদৰ সেইখিনি আমাৰ ডিয়ামো চিল্ক ফেক্টৰীত বোৱা হয়, গতিকে আমাৰ যিটো বস্ত্ৰৰ বুক আছে তাতে বোৱা মেখেলা চাদৰ বিভিন্ন ডিজাইনত আপোনালোকে লাভ কৰিব। টচৰ মেখেলা চাদৰ, এৰী মেখেলা চাদৰ, কেঁচাপাত মেখেলা চাদৰ, নুনি, তেনেকৈ আপোনালোকে যেনেকুৱা ধৰণৰ মেখেলা চাদৰ বিচাৰে আমাক যদি কয়, আমি সেই ডিজাইন বনাই দিবলৈ পাৰিম। যিহেতু আপোনালোকে বহুতে আমাক কণ্টেক্ট কৰে যে এনেকুৱা এনেকুৱা ডিজাইনত ইমান পিচ লাগে মেখেলা চাদৰ বুলি, গতিকে কেইদিনমান আমি বন্ধ ৰাখিছিলোঁ, কাম চলা নাছিল কাৰণে। এতিয়া আকৌ আমাৰ আৰম্ভ হৈছে, গতিকে আপোনালোকৰ যদি কিবা মন পচন্দৰ কিবা ডিজাইন আছে, যদি তেনেকুৱা ডিজাইনৰ মেখেলা চাদৰ আপোনালোকে টচৰে হওক বা মিহি টচৰে হওক বা নুনি কটনে হওক, কেঁচাপাত কটনে হওক, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰিবৰ বাবে আমাৰ ফোন নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, সেই নাম্বাৰটোত মেছেজ এটা বা কল এটা কৰিলে হ'ল। আৰু খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ একেবাৰে কম মূল্যৰ পৰা আপোনালোকে ল'ব পাৰিব ইয়াতে। তাৰ বাবে আমাৰ দোকানত আহিও ল'ব পাৰে, বা দোকানত আহিব নোৱাৰিলে আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিও ভিডিঅ' কল কৰি হ'লেও চাই ল'ব পাৰে। দোকানত আহিবৰ কাৰণে আমাৰ ঠিকনাটো শেষত জনাই দিছোঁ। আমাৰ ঠিকনাটো হৈছে মঙলদৈ টাউনৰ মঙলদৈ চাৰিআলিৰ ক্লক টাৱাৰৰ কাষতে হয়, জোনাকী কেবিন বুলি কোৱা হয়, আৰু ফাৰ্ষ্ট ফ্ল'ৰত আছে ডিয়ামো চিল্ক হাউচ। লগতে আমাৰ শাখাবিলাক বহুত অঞ্চলত আছে, আপোনালোকক মই জনাই দিছোঁ। অসমৰ বিভিন্ন জিলাত আছে, যেনেকৈ মই জনাই দিছোঁ আজি ভিডিঅ'টোৰ শেষত। যিহেতু গোৱালপাৰাত আছে, আপোনাৰ বঙাইগাঁৱত আছে, বৰপেটা সৰভোগত আছে, তেনেকৈ আপোনাৰ বাইহাটা চাৰিআলি, মিৰ্জা, গুৱাহাটী, খ্ৰীষ্টানবস্তি, গড়চুকত কেঞ্চেল হৈছে, বৰাগাঁৱত দিয়া হৈছে ডিয়ামৰ শাখাটো, বৰাগাঁও, হাতীগাঁও, মালিগাঁৱত ডিয়ামৰ শাখা আছে। তাৰোপৰি আপোনালোকে আমাৰ শাখা ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত পাব, নগাঁৱত পাব, নাজিৰাত বা শিৱসাগৰ, যোৰহাট, তেনেকৈ লখিমপুৰ, ধেমাজি, তাৰপাছত আপোনাৰ তেজপুৰতো পাব। তেনেকৈ বিভিন্ন ঠাইত আছে আমাৰ ডিয়ামৰ শাখা, কাৰ্বি আংলঙত আছে, আৰু এইফালে আপোনাৰ বহুতকেইটা
অঞ্চলত আছে আৰু জিলাত আছে আপোনালোকে জানিবৰ বাবে গোটেই লিষ্টখন জানিবৰ বাবে আমাৰ হোৱাটছআপলৈ আহিব লাগিব, মেছেজ কৰিব লাগিব। গতিকে আমি তেতিয়া আপোনালোকক জনাম। শাখাবিলাকতো আপোনালোকে একে মূল্যত একে ডিজাইনৰ মেখেলা চাদৰ পাব। গতিকে আমাৰ শাখাবিলাকো আপোনালোকে যাব বুলি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ।